নমস্কাৰ বন্ধু বান্ধৱীসকল, মই হিৰাম বৰা আৰু আপোনালোকক স্বাগতম জনাইছোঁ হিৰাম বৰাৰ ইউটিউব চেনেলটোলৈ। আপোনাৰ মোবাইলৰ ইণ্টাৰনেট স্পীড চলে নেকি? যদি চলে তেনেহ'লে চিন্তা নকৰিব। তাৰ কাৰণে মই এটা ছেটিংছ লৈ আহিছোঁ, যিটো ছেটিংছ ব্যৱহাৰ কৰি আপুনি আপোনাৰ মোবাইলৰ ইণ্টাৰনেট স্পীড আগতকৈ অলপ বেছি বঢ়াব পাৰিব। এই ছেটিংছটো কি, এই ছেটিংছটো কেনেদৰে কৰা হয়, এই আটাইবোৰ জানিবলৈ হ'লে ভিডিঅ'টো আৰম্ভৰ পৰা শেষলৈ চাব লাগিব। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনাৰ ওচৰত মই এটা আপুনি যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ছাবস্ক্ৰাইবৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই নতুন ভিডিঅ' আপলোড কৰি নটিফিকেশ্যনটো আৰু লগে লগে চাব পাৰে। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ছেটিংছটো কৰিবলৈ হ'লে আপুনি যাব লাগিব আপোনাৰ মোবাইলত, আৰু মোবাইলত গৈ আপুনি যাব লাগিব ছেটিংছত যোৱাৰ পিছত আপুনি যাব লাগিব মোবাইল নেটৱৰ্ক ছেটিঙত। যোৱাৰ পিছত আপুনি যাব লাগিব APN ছেটিঙত। APN ছেটিঙত যোৱাৰ পিছত আপোনাৰ ওপৰত যিটো আছে APNৰ থাকিলে আপোনাৰ যিটো এয়াৰটেল হ'লে এয়াৰটেল আহিব, জিঅ'ৰ হ'লে জিঅ' আহিব। আপুনি এডিট কৰিব লাগিব APNটো। ওপৰত APNত যাব, যোৱাৰ পিছত আপোনাৰ নেম আপোনাৰ এয়াৰটেল হ'লে এয়াৰটেল ইণ্টাৰনেট, জিঅ' হ'লে জিঅ'। আপোনাৰ নেমত লৈ একো কথা নাই, যিকোনো ৰাখিব পাৰে, কিন্তু যিটো কোম্পানীৰ হয় এইটো কোম্পানীৰ নাম আহে, তাতে আপোনালোকে একো কৰিব নালাগে। প্লাছ আপুনি তলত এটা ছেটিং পাব APNত যাব লাগিব। আৰু মেইন ছেটিংটো হ'ল এইটোৱে, ইয়াতে আপুনি লিখিব লাগিব বুষ্ট স্পীড লিখিলে আপোনাৰ নেটৱৰ্কৰ স্পীডটো বাঢ়ি যাব। তেনেকৈ লিখি মই অলৰেডি লিখাই আছোঁ, তথাপি আপোনালোকে দেখুৱাই আছোঁ এইটো নচিবি। এইটো লিখিব ডাঙৰ হাতৰ BOOST বুষ্ট স্পীড লিখিবলৈ হ'লে প্ৰথমত ডাঙৰ হাতৰ SPEED স্পীড বুষ্ট স্পীড লিখাৰ পিছত আপুনি এইটো অ'কে কৰি দিব। দিয়াৰ পিছত ওপৰত চাব এটা ছেভ বুলি অপশ্যন আছে, ছেভ কৰি দিব। আৰু ছেভ কৰাৰ পিছত আপোনাৰ মোবাইলত যদি ডাটাটো অন থাকে তেতিয়াহ'লে সেইটো অলপ সময়ৰ কাৰণে অফ হ'ব আৰু অট'মেটিক অন হ'ব। আৰু এই ছেটিংছটো কৰাৰ পিছত আপুনি আপোনাৰ মোবাইলটো অলপ সময় ছুইচ অফ কৰি অন কৰিব, তেতিয়া আপোনাৰ মোবাইলৰ ইণ্টাৰনেট স্পীডটো বাঢ়ি যাব। এই ছেটিংছটো আপোনালোকে ব্যৱহাৰ কৰি চাওক, নিশ্চয় আপোনাৰ মোবাইলৰ ইণ্টাৰনেট স্পীড বাঢ়িব। আৰু এই ছেটিংছটো ব্যৱহাৰ কৰি আপোনাৰ মোবাইলৰ ইণ্টাৰনেট স্পীড কেনেকুৱা পালে আপুনি কমেণ্টত আহি জনাব। আজিৰ ভিডিঅ'টো ইমানেই, ধন্যবাদ।